Wow. Wow, 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 wow. Ini paling apa? Oi, shoot man naam rakha hai. খবৰ আপোনালোক আশা কৰিছোঁ সকলো ভাল। তো মই অন্য এটা ভিডিঅ'ৰ পৰা পুনৰবাৰ স্বাগতম জনাইছোঁ। তো এতিয়া যাম আমি ৰাসলৈ। তো ৰাসত এতিয়া চাবা দিনত অলপকৈ দেখাম। এতিয়া যাওঁ ৰাসত লগ পাই আছোঁ বোলা। ৰাতি শ্ৰীকৃষ্ণ মহোৎসৱ উদযাপন আদৰণি গীত এখন দিনত দেখাই দিছোঁ অলপ, ৰাতি দেখাবলৈ আছেই আৰু এই হৈছে লগত এইফালে দেখাই থাকিম আগত। এতিয়া এইফালে অকণমান যাম সোমাই পিনি চাবা তোমালোকে। চকী জাপি আছে ভাইটিহেঁতি। দিনৰ পৰিৱেশটো এনেকুৱা, ৰাতিপুৱা মানুহ ভিৰ হৈ যাব ইয়াত। ঘৰলৈ আকৌ ৰাতি আহিম, ৰাতি ব্লগটো কণ্টিনিউ কৰিম। আজি ছেকেণ্ড দিনা হ'ব। তো কালি ব্লগটো দেখিছিলাই, কালি প্ৰথম আছিলে। তো আজি ছেকেণ্ড দিনাখন হ'ব, মানে ছেকেণ্ড দিনা হ'ব ৰাস। আজি গোপীসকল ওলাব মানে, তো দেখাম তোমালোকক। ভিডিঅ'টো লাইক এটা কৰি দিয়া জল্দি জল্দিকৈ। লগৰ এটা আহি গ'ল চাবা তোমালোকে। সেই লগৰটো সেইটো ৰখি আছে তাত। ভাইটি এনএছ ভাইটি কিবা এটা ক'বা নি? হে কি কম আৰু কিবা এটা কৈ দিয়া আকৌ। ৰাতিকে আহিম আৰু ৰাতিকে লগ পাম ন? ঠিক আছে। এইবোৰ একজষ্ট লগাই ল'ৰা দেখিছা নাই পুৰা হেভি ল'ৰা। তো এতিয়া যাওঁ ঘৰলৈ মানে অকণমান ঘৰলৈকে যাওঁ। অলপ মানে ভিডিঅ' এটা এডিট কৰিব আছে, ভিডিঅ'টো এডিট কৰি পিনে আকৌ আহি যাম ৰাতি সময়ত। ঘটিকে আহি গ'ল আমাৰ। চাই দিয়া বাবা, চাই দিয়া চলাই পেলি। কি এইটো ভাস্কৰ, সেইটো ভাগৱ। তাৰ ফটো মাৰি আহিলোঁ আমি। সেইটো বিবেক চাপৰি। আবে সালে হয় হেলমেটটো খুলি দিয়া আমি। এইটো থৈ আহোঁগৈ, এই পোৱালিক থৈ আহোঁগৈ ঘৰত। তই যাওঁ নেকি? যাওঁ। তো চাই থাকা এতিয়া আকৌ ৰাতিকে ৰাসত লগ পাই গৈ থাকোঁ। গলিয়ে গলিয়ে সোমাই গৈছোঁ পুৰা। নামিব দে আৰু ঘৰ পাই গ'লোঁ। এইটো পিছফালে উঠি আছে লগৰ এটা। এইটো কিবা এটা গ'লে যোৱা ন? গ'লে যাওঁ, ৰাতিকে লগ পাম। বাই বাই। ৰাসত লগ পাম। ঠিক আছে, আমি গৈ থাকোঁ, চাই থাকিবা। গাঁৱলীয়া পৰিৱেশ পুৰা। সকলোৰে হৃদয়ত আছিলে। মই ইমান এনেকৈ প্ৰথমতে অনুভৱ কৰিব পৰা নাছিলোঁ যে এখন উৰাজাহাজ এনেকৈ মানুহৰ হৃদয়ত থাকে নেকি। অসম সীমান্ত সোমাইছিলোঁ, লাহে লাহে উজনিৰ ফালে ধাপমান হৈছিলোঁ। লাহে লাহে মোৰ অনুভূতিবোৰ বাঢ়ি বাঢ়ি গৈ আছিলে যে মানুহৰ মনৰ নিভাঁজ কোণত হৃদয়ত কেনেকৈ মানে থাকে, আশা থাকে, পাবলৈ হাবিয়াস থাকে, চাবলৈ হাবিয়াস থাকে, চুবলৈ হাবিয়াস থাকে। এনেকৈ ধৰণৰ হৈছিলে যেনেকৈ এতিয়া আপোনালোকে প্ৰচণ্ড হিতকো নেওচি ভগৱানৰ শ্ৰীকৃষ্ণৰ চৰ্চা শুনিবলৈ তেনেদৰে আমাৰ ধৰণৰ বয়োজ্যেষ্ঠসকল শিশুৰ পৰা বৃদ্ধলৈকে ৰাতি 1:30-2 বজালৈকে জুই ফুৱাই ফুৱাই অকল উৰাজাহাজখন চাবৰ কাৰণে ৰখি আছিলে। বস্তু লৈ আহিলোঁ য'ত এনেকৈ মানুহে ৰাতি দুপৰ নিশালৈকে জুই ফুৱাই ফুৱাই ৰাস্তাৰ কাষত উৰাজাহাজখন চাবলৈ ৰখি আছে। এতিয়া পুৰা ৰাস ষ্টাৰ্ট হৈ গ'ল, গোপীসকলে নাচি আছে। এতিয়া তোমালোকে চাই থাকা, ভিডিঅ'ত গৈ দেখাই আছে এতিয়া পুৰা মই কৈছিলোঁ তোমালোকক এতিয়া ৰাতি পুৰা মানুহ ভিৰ হৈ যাব বুলি। তোমালোকে চোৱা এতিয়া পুৰা ভিৰ হৈ গৈছে, পুৰা মানুহে নধৰা মানে আমি বহিবলৈ এতিয়া জেগা নাইকিয়া থাকিলোঁ। কমিটি মানুহে বহিবলৈ জেগা নাইকিয়া থাকিলে। তোমালোকে চোৱা এনেকুৱা অৱস্থা হৈ থাকিলে এতিয়া। এই মিনাল চাই দিয়া এবাৰ চাহ খাই আছা।
তো অথনিৰ পৰা ইয়াতে বহি আছো এতিয়া যাম এতিয়া আমি ৰাস চাবলৈ অলপ জুই ফুৱাই আছো মানে এইকেইটা চাহ খাই আছে এতিয়া পৰা ঠাণ্ডাত গৰম চাহ জালুক দিয়া চাহ খাই আছে এইফালে ডিচিজ গাহৰি মাংস আছে মজা আয়া জুই ফুৱাই আছো আমি আৰু সকলোৰে মনত এটাই ভাৱ হয় যে আমাৰ শিৱসাগৰখন এখন ইতিহাস প্ৰসিদ্ধ চহৰ ইয়াত আহোম স্বৰ্গদেউসকলৰ মানে ইয়াত শক্তি বিৰাজমান হৈ আছে আজি ৰংঘৰ কাৰেং 220 টকা কিমান 220 টকা গ'ল দুবিৰত ৱাও 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 কি পালে যে বাপৰ উঠে পালি ঐ সুতমান নাম ৰখা গাই কি বলে তুমি গকুল ঘৰ মনা আছিলে राजा जी বোলে সাবস্ক্ৰাইবাৰ কেইটামান লগ পাই গ'লো আমাৰ এইটো কাশ্যপ বুলি আছে ইনষ্টাগ্ৰামত পুৰা ফাইল থাকে ই চালিয়া লোৱা দেখিছে নাই বুঢ়া বুঢ়া আরে মহারাজ তুমি আনিব পারি নিশ্চয় পারি মহারাজ হয়েছে তার কারণ মই ভালদৰে জানিব খোলে তো এতিয়া ৰাস চাক চাই পুৰা শেষ হৈ গ'ল তো এতিয়া আমি ঘৰ যাওঁ গোটেইকেইটা লগৰকেইটা হেৰি বহুত ৰাতি হৈ গ'ল নাই কাৰণ এতিয়া টোপনি ধৰিছে বহুত তো ঘৰ যাওঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব পুৰা কৰি দিবা আজিলৈ বাই বাই অন্য এটা ভিডিঅ'ত লগ পাই আছোঁ